মৰম কৰি আছে, যাব দিয়া নাই। পালছবিলাক গাঁত হয়, গাঁত। আৰু আছে ৰেঞ্জাৰ, ৰেঞ্জাৰ ৰেঞ্জাৰ নাই। ঠিক আছে, মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ। আৰু আজি আমি নতুন এটা ভিডিঅ' আপোনালোকক দেখাম আমি কাম কৰাৰ। চালো সেই ৰেঞ্জাৰ আহিছিলে, যাব ওলাইছোঁ। আমাৰ মনিন ভাই আছে। হেল্ল' মনিন। হেল্ল' গৈ আছে আজিও চেম ৰাস্তা। তেল ভৰাব লাগে, তেল তেল আহি পালোঁ আমি। কুকুৰবিলাক যে গালি পাৰি আছে ন, বাপৰে বহুত গালি পাৰি আছে। আহি পালোঁ। যাব ওলাইছোঁ ভাই, এতিয়া কি কৰিম? বহুত দূৰ যাব লাগে, সেইটো কাৰণে বেগটো লৈছোঁ লগতে। ছাতিটো আনা নাই, বৰষুণ দিব নিচিনা লাগি আছে। এইবিলাক গোটেই আলি কাটিব লাগিব। ইয়াৰ পৰালৈকে ইয়াৰ যিমানখিনি চাই আছে চব ইমানখিনি ৰোৱা নাই বুলি গোটেই কাটিব লাগিব। আলি বান্ধিব লাগিব। কৰা হৈছে এতিয়ালৈকে, আৰু দিব লাগে। কমেও 3 ফুট মান ওখ হ'ল, আৰু 3 ফুট মান দিব লাগিব নেকি? তিয়ঁহ আৰু জলকীয়া নখ আছে। ভাত খাইছে না খুৰা? মাছ আছে, পাপড় আছে, তিতা কেৰেলা আছে, দালি আছে। আৰু চাৰেও খাই আছে। কথা পাতি আছোঁ আমি এতিয়া। বহি বহি ভাত খালোঁ, ভাত খাই বহিলোঁ। এক্সপিৰিয়েঞ্চ খেতি কাম কৰাবিলাক ভাগৰ লাগে বহুত।
প্লেনিং কৰি আছে গধূলা মানে হেৰি খাবৰ কাৰণে খাহী মুৰ্গী খাবৰ কাৰণে প্লেনিং কৰি আছে আমাৰ দাদাই না দাদা আজি পুৰা খাম খাহী সেইকাৰণে এতিয়া প্লেনিং কৰি আছে ভাত খালোঁ এতিয়া মাছৰ লগত মাছ তিতা কেৰেলা দালি পাপৰ আদি কৰি বহুত বস্তু খালোঁ ভাল লাগিলে এতিয়া অলপ ৰেষ্ট কৰি আছোঁ ৰেষ্ট কৰি আৰু এতিয়া পুনৰ হাল বোৱাব লাগিব আৰু লগতে আলি কাটিব লাগিব পানী উঠাব লাগে বহুত কাম যেন আমাৰ পূৰা হেৰিয়াই কঠীয়া আনি আছে সেইটো মই আপোনালোকক দেখাম এতিয়া বুঢ়া মানুহ হ'লেও খেতিৰ কাম কেনেকৈ কৰি আছে ভিডিঅ' কৰিছোঁ বেয়া নাপাবি দে কিমান দূৰৰ পৰা আহিলে বুঢ়া মানুহ হ'লে ইমান কষ্ট কৰি আছে যে বোকাত নামি চাবি কেনেকুৱা লাগে এতিয়া হাল বাই কিনে কেনেকুৱা লাগে গম পাবা চাবি মছলি আছে মছলি হোৱা নাই তথাপি আমি চেক কৰি লৈছোঁ মানে পানীত থকা কথাটো তাৰ বুটটো যদি খুলি যায় পাৱা টান লগে লগে হয় এইবাৰ দিলোঁ হা হয় লাগাও এ হৈ গ'ল তেওঁ পাৰিলে আমাৰ ছাৰে পাৰিছে হ'ব ইয়াত যিমান দেখিছে যিমান মাটিবিলাক নতুন হাল বোৱা মানে ধানবিলাক ৰোৱা নাই লগোৱা নাই ৰিমন কৰা নাই সেইবিলাকত সকলো আমি আজি শেষ কৰি আছোঁ অলপ আছে ইয়াৰ পৰা ৰাতিপুৱাৰ পৰা কৰিছোঁ আজি 5 বিঘাৰ বেছি আছে মানে 10 বিঘামান হ'ব পাৰে আজি গোটেই আলি কাটি শেষ কৰিছোঁ আমি আৰু হাল বোৱাইছোঁ হেল্প কৰিছোঁ তেওঁক হাল বোৱাইছোঁ আৰু এনেকুৱা কামবিলাক কৰি আছোঁ এতিয়ালৈকে আজি আমাৰ এতিয়া কিমান টাইম হ'ল 3:15 হৈছে আৰু আমি 5 বাজিৰ আগতে কমপ্লিট কৰিব লাগে এইটো কাম চ' এইটো কমপ্লিট কৰি আমি ইয়াৰ পৰা যাম মনিন্দ্ৰ মাছ পাইছা নেকি হা অঁ মাছ পৰা নাই মাছ আছিলে আমাৰ এতিয়া কাম হ'ল সেই আমি গৈ আছোঁ এতিয়া আমি 4জন কেনেকুৱা লাগিল কাম কৰি আজি দাদা কাম কৰি কেনেকুৱা লাগছে আজি ভালে লাগছে ৰ ভাল লাগছে না অঁ মানিন পৰা মানুহ আৰু আমি মানিন কৰি খাব লাগিব বিচুৱা বহুত ভাল লাগছে কিন্তু ভাগৰ লাগছে ভাগৰ লাগছে বহুত এতিয়া গৈ আছোঁ
ৰেষ্ট কৰিব লাগিব এই চাহ কাপোৰকেইটা মানে অৱস্থা নাই ঘূৰাই নাই উম। আহিছোঁ আৰু ভালে মিলি গাইজ দেখিছা কেনেকা এইবিলাক কাম কি গাঁৱলীয়া ল'ৰা মামুলি নহয় দেই Carrying this, it is very heavy, but for us, it become heavy, so we can carry easily. Not so hard. আমি গৈ আছো এতিয়া আজি আমাৰ কাম কৰাটো হ'ল সেইটো কাৰণে গৈ আছোঁ এতিয়া সন্ধিয়া হ'ল 6+ হৈ গৈছে এতিয়ালৈকে চ' ধন্যবাদ জনাইছোঁ আপোনালোকে সেইসকলকে আৰু আপোনালোকক যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বেছিভাগ মোৰ ভিডিঅ'বিলাক মানুহবিলাক পাই আছে কিন্তু মানে শ্বেয়াৰ কৰা নাই মোৰ বন্ধু বান্ধৱীসকলে যিবিলাক চাইছে মানে এইবিলাক মানে সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ আপোনালোকে চাব আমি দুখীয়া ঘৰৰ মানুহ হয় সেইটো কাৰণে আমি এনেকুৱা দুখীয়া হ'লেও মানে আমাৰ মনটো দুখীয়া নহয় আৰু আমি হেল্প কৰিবৰ কাৰণে মানুহ ওলাই আহিছোঁ সেইকাৰণে আপোনালোকে যদি সহযোগ কৰে নিশ্চয় আমি আগুৱাই যাব পাৰিম আৰু সহায় কৰিব পাৰিম তো বিচাৰি কি কৰিবি নেকি মানে আমাক মানুহবিলাক কি শ্বেয়াৰ নকৰে বহুত মানুহে আমাক শ্বেয়াৰ কৰা নাই এতিয়ালৈকে কিয় নাজানো আপোনালোকে শ্বেয়াৰ কৰিব দেই প্লিজ তো ধন্যবাদ জনাইছোঁ এতিয়া আৰু আমি আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ পুনৰ লগ পাওঁ আপোনাক অন্য এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই আজিলৈকে পাবা